তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে আমাৰ বাপতিসাহোন বিহু সম্বন্ধীয় 18টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, অসমীয়া বিহু নৃত্যক প্ৰথমে ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল? উত্তৰ, ৰাধা গোবিন্দ বৰুৱা। 2 নম্বৰ, বিহু সন্মিলনত উত্তোলন কৰা বিহু পতাকাখনৰ আৰ্হি কোনে প্ৰস্তুত কৰে? উত্তৰ, নিপ বৰুৱা। 3 নম্বৰ, বিহু সন্মিলন প্ৰথমবাৰৰ বাবে ক'ত আয়োজন কৰা হৈছিল? উত্তৰ, গুৱাহাটীৰ লতাশিলত 1950 চনত। 4 নম্বৰ, বিহুৱা ডেকাসকলে বিহু মাৰোঁতে পিন্ধি লোৱা চোলাটোৰ নাম কি? উত্তৰ, চাপকন। 5 নম্বৰ, মুকলি বিহুৰ প্ৰথম বাদ্য কি? উত্তৰ, হাত চাপৰি। 6 নম্বৰ, ডেকাসকলে বজোৱা গগনাবিধৰ নাম কি? উত্তৰ, ৰামধন গগনা। 7 নম্বৰ, ঢোলৰ মাৰিডালৰ নাম কি? উত্তৰ, মাইতা। 8 নম্বৰ, পেপাৰ যি অংশ মুখত লৈ বজোৱা হয় সেই অংশটোৰ নাম কি? উত্তৰ, চুপৈ। 9 নম্বৰ, গাভৰুসকলে বজোৱা গগনাবিধৰ নাম কি? উত্তৰ, লাহৰী বা ৰূপহী গগনা। 10 নম্বৰ, গামোচাত তোলা ফুলবোৰত সাধাৰণতে কিয় ৰঙা ৰং দিয়া হয়? উত্তৰ, জনবিশ্বাস অনুসৰি ৰঙা ৰংটো উৰ্বৰতাৰ প্ৰতীক। 11 নম্বৰ, নাচনীসকলে খোপাত লোৱা কপৌফুল বাহৰ নাম কি? উত্তৰ, শিয়াল নেজীয়া কপৌফুল। 12 নম্বৰ, 7 বিহুকেইটাৰ নাম কি কি? উত্তৰ, গৰু বিহু, মানুহ বিহু, গোহাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বিহু আৰু চেৰা বিহু। 13 নম্বৰ, চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতত বজোৱা ঢোলটোৰ নাম কি? উত্তৰ, মাদল। 14 নম্বৰ, গগনা কেইপ্ৰকাৰৰ আৰু কি কি? উত্তৰ, 2 প্ৰকাৰৰ, ৰূপহী গগনা আৰু ৰামধন গগনা। 15 নম্বৰ, সুতুলি কেইপ্ৰকাৰৰ আৰু কি কি? উত্তৰ, 3 প্ৰকাৰৰ, বিহুৱতী সুতুলি, পক্ষী সুতুলি আৰু পিঠা সুতুলি। 16 নম্বৰ, সুতুলিত কেইটা বিন্ধা থাকে? উত্তৰ, 3টা। 17 নম্বৰ, বহাগ বিহুৱে কিহৰ আগমন সূচনা কৰে? উত্তৰ, অসমীয়া নৱবৰ্ষৰ। 18 নম্বৰ, ম'হৰ শিঙৰ পেপাৰ বাবে সাধাৰণতে কেনেকুৱা ম'হৰ পৰা শিং লোৱা হয়? উত্তৰ, গেৱা ম'হ বা ডেকা ম'হৰ পৰা।